Hey guys, welcome back to my channel. তো বন্ধু বান্ধৱীসকল আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালো। আজি ভিডিঅ'টো একদম বেলেগ এটা টপিকৰ ওপৰত। তো বন্ধু বান্ধৱীসকল আজি মই এইটো ভিডিঅ' শুট কৰাৰ এটা কাৰণ হ'ল যে লকডাউনৰ কাৰণে এইখিনি সময়ত বিহু হ'লেও এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে দেখিব পোৱা গৈছে আপোনালোকে নিজে হয়তো অনুভৱ কৰিছে আপোনালোকে হয়তো নিজেও এই পৰিস্থিতিৰ সন্মুখীন হৈছে। তো বন্ধু বান্ধৱীসকল আমাৰ নিজৰে এইটো লকডাউনৰ সময়ত যিটো গতি হৈছে লকডাউনৰ কাৰণে আমাৰ যিটো অৱস্থা হৈছে তাতকৈ আৰু বহুত বেছি বেয়া হৈছে। যিবিলাক মানুহে দিন হাজিৰা কৰি খায় সেইবিলাক মানুহে এই লকডাউনৰ সময়ছোৱাত বহুত বেছি বেয়া পৰিস্থিতিৰ সন্মুখীন হৈছে। মই সেইখিনি নিজে দেখিছো, তেওঁলোকক দেখি ইমানে বেছি বেয়া লাগিছে আপোনালোকক বুজাই ক'ব নোৱাৰো ভাষাৰে। আপোনালোকৰ ওচৰত যদি তেনেকুৱা মানুহ আছে আপোনালোকে সহায় কৰক বুলি মই আপোনালোকক অনুৰোধ জনাইছো, কাৰণ লকডাউন এতিয়া দেখিছেই নহয় আকৌ বঢ়াই দিলে বুলি শুনিছো। তো কিমান দিনলৈকে লকডাউন হ'ব নহ'ব আমিতো এতিয়া ঠিৰাংকে ক'ব নোৱাৰো, কিন্তু আপোনালোকে এটা নিশ্চয় জানি লওক এই লকডাউনটো তেতিয়ালৈকে শেষ নহয় যেতিয়ালৈকে এইখন পৃথিৱীৰ পৰা কৰোণা শেষ নহয়। তো কৰোণাৰ কাৰণে আমাৰ এই ইণ্ডিয়াতে নহয় সকলোতে বিশ্বৰ সকলো দেশতে যিখিনি পৰিস্থিতিৰ সন্মুখীন হৈছে সেইখিনি আমি নিজে দেখিছো আৰু জানিছো। মই আপোনালোকক ইমানেই কওঁ যে নিজৰ ঘৰতে থাকক আৰু চাফ চিকুণতা অৱলম্বন কৰক আৰু যিমান পাৰে হাতখন ধুই থাকিব, চেনিটাইজ কৰি থাকিব, আৰু যদি আপোনাৰ কাহ জ্বৰ হৈছে তেনেকে তেতিয়াহ'লে আপোনালোকে নিজৰ ঘৰত হ'লেও অলপ দূৰত্ব বজাই ৰাখক। তো বন্ধু বান্ধৱীসকল আজি মই ভাবিলো আমি ঘৰৰ মা মই ভাইটি আমি চবেই আলোচনা কৰি আমি ভাবিলো যে আমাৰ ঘৰৰ ওচৰতে কেইঘৰমান আছে তেওঁলোকক আমি অলপমান বিহু বুলিয়ে ধৰকচোন তেওঁলোকক আমি ডিৰেক্টলি ক'বগৈ নোৱাৰো যে আপোনালোকক এনে খাবলৈ দিগদাৰ হৈছে নেকি আমি আপোনাক দিবলৈ আহিছো। তেওঁলোকৰ ধৰকচোন তেওঁলোকৰ মানুহ হয় ন, তেওঁলোকক কেনেকুৱা লাগিব পাৰে। তো বন্ধু বান্ধৱীসকল মই আৰু আমি ঘৰৰ মানুহ সকলোৱে আমি আলোচনা কৰি এইটো পাতিছো যে যিহেতু বিহু হয় বিহু সময়ত আমি এটাই ক'ম যে তেওঁলোকক লকডাউন যিহেতু আৰু বিহু বুলি আমি আপোনালোকক কিবা এটা আগবঢ়াইছো। চৰকাৰৰ ঘৰৰ পৰা বহুত কৈছিলে, বহুত শুনিছিলো নিউজে চিউজে যে দুখীয়া মানুহসকলক যিসকল মানুহে এনেকুৱা হয় ধৰক দিন হাজিৰা কৰি খায় তেওঁলোকৰ কাৰণে সহায় সাহায্য আগবঢ়াব বুলি শুনিছিলো। কিন্তু আমি এতিয়া দেখাৰ মতে এই চৰকাৰৰ ঘৰৰ ফ্ৰী চাউলটো বাহিৰে তেওঁলোকে একো পোৱা নাই। চৰকাৰে বেলেগ জেগাত দিবও পাৰে কিন্তু এওঁলোকে একো এটা পোৱা নাই। সেইকাৰণে মোৰ বহুত বেছি বেয়া লাগিছে। আমি ঘৰৰ মানুহে সকলোৱে দুখ কৰিছো যে মানুহে শুনিছো আৰু যে বোলে দিছে যে দুখীয়া মানুহসকলক দিছে, কিন্তু আমাৰ ঘৰৰ ওচৰৰে হয় কিন্তু তেওঁলোকে কোনোবা চৰকাৰী সাহায্য পোৱা আমি দেখা নাই। তো সেইকাৰণে বেছি বেয়া লাগিলে যে তেওঁলোকে ধৰক কেনেকে বা কিবা খাইছে ন। আজি লগতে এটা ফেচবুকত লাইভ পাইছিলো, তেওঁলোকে কৈছে যে কচু ঢেকীয়া বইল কৰি খাই আছে, চাউল নাই। মানে শুনিয়ে কিবা লাগিছে, ইমানেই দুখ লাগিছে, ইমানেই বেয়া লাগিছে যে ইমান ভোকত আছে আপোনালোকে সহায় কৰকচোন সেনেকৈ কৈছে। ইমান বেয়া লাগি গৈছে, চকু পানী ওলাই গ'ল। তেওঁলোকক আমি সহায় কৰিবলৈ আগবাঢ়িয়ে আহিছো, কিন্তু কথাটো হ'ল কি তেওঁলোকৰ ঘৰ হৈছে তেজপুৰত আৰু আমি হৈছো শিৱসাগৰ ডিষ্ট্ৰিক্টৰ মানুহ। তো আমি ইমান দূৰত এতিয়া লকডাউনৰ সময়ছোৱাত ধৰকচোন তিনিআলি চাৰিআলিলৈ ওলাই যাবলৈ ভয়, ওচৰৰ কোনোবা বজাৰ সমাৰ এখনকে পাবলৈ নাই। তেজপুৰলৈনো কেনেকে যাওঁ কওকচোন। সেইকাৰণে মই আপোনালোকক ইমানেই কওঁ যদি মোৰ কোনোবা ছাবস্ক্ৰাইবাৰ্ছ বা ভিউৱাৰ্ছ তেজপুৰৰ আছে, যদি আপোনালোকে সেই ফেচবুক লাইভটো পাইছে দেখিছে তেতিয়াহ'লে আপোনালোকে যদি সহায় কৰিবলৈ সমৰ্থ হয় তেতিয়াহ'লে প্লিজ গৈ তেওঁলোকক সহায় কৰক। ভোকৰ ভাতকেইটা আৰু পিয়াহৰ পানী গিলাচ আমি নিজে বুজিব পাৰো ন তাৰ মূল্য কিমান। তো বন্ধু বান্ধৱীসকল মই যিহেতু তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছো, মানে মোৰ নিজৰ পইচা নহয়, মোৰতো একো ইনকাম নাই, মই এগৰাকী ষ্টুডেণ্ট হয়। তো মোৰ কোনো ইনকাম কেনেকৈ হ'ব পাৰে। ইউটিউব চেনেলটো খুলিছো হয় কিন্তু ইয়াৰ পৰা মোক কোনো পইচা পাতি একো পোৱা নাই, যিহেতু মোৰ এতিয়ালৈকে ইউটিউব চেনেলটো মনিটাইজো হোৱা নাই। তো এয়া মোৰ মাৰ টকাৰে হয়, মাৰ বাহু ইনকামৰ পইচাৰে আমি কিবা এটা সাহায্য দিবলৈ লৈছো। তো মই ভাবিলো এটা ভিডিঅ' শ্বুট কৰো যে তেওঁলোকক মই যেনেকৈ সহায় কৰিবলৈ আগবাঢ়ি গৈছো, যদি আপোনালোকে সেনেকৈ তেওঁলোকক যদি সহায় সমৰ্থ কৰিবলৈ আগবাঢ়ি আহে মোৰ দৰে, তেওঁলোকেও নিশ্চয় আনন্দিত হ'ব আৰু লগতে আপোনাৰ নিজৰ অন্তৰখনকে ভাবি চাবচোন কিমান আপুনি সুখী হ'ব আনক দান কৰি। মই এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকক যিসকল মানুহক মই এতিয়া বস্তু দান কৰিবলৈ যাম তেওঁলোকক মই কোনো মজাক নুৰুৱাও, তেওঁলোকক লৈ মই কোনো ধৰণৰ মান সন্মান নষ্ট কৰা কাম নকৰো, তেওঁলোকক লৈ মই কোনো ধৰণৰ ধেমালি বা মজাক নকৰো। সেইকাৰণে আপোনালোকে মোক কোনো কমেণ্ট ছেকশ্যনত গালি সপনি নিদিব, কাৰণ মই তেওঁলোকৰ বস্তুকেইটা দিয়া দেখুৱাম হয় কিন্তু তেওঁলোকৰ ফেচখন মই ব্লাৰ কৰি দিম, কাৰণ মই নিবিচাৰো তেওঁলোকে সাধাৰণ এসাঁজ ভাতৰ কাৰণে
তেওঁলোকৰ মানে এনেকৈ সন্মান নষ্ট হোৱাটো। কাৰণ ময়ো মানুহ হয় আৰু মোৰো নিজৰ এখন অন্তৰ আছে। মই যেনেকৈ বুজিব পাৰিছোঁ, মোৰ লগত যদি তেনেকুৱা হয় মই কি অনুভৱ কৰিম, তেতিয়াহ'লে তেওঁলোকৰ লগত যদি তেনেকুৱা মই কৰোঁ তেওঁলোকৰ কেনেকুৱা লাগিব সেয়া মই ভালদৰে বুজি পাওঁ। সেইকাৰণে মই তেওঁলোকৰ ফেচ ৰিভিল নকৰোঁ। সেইকাৰণে আপোনালোকে চিন্তা নকৰিব। মই আপোনালোকক এই ভিডিঅ'টো মাত্ৰ দেখাবহে বিচাৰিছোঁ যে মই যেনেকৈ আগবাঢ়ি আহিছোঁ, আমাৰ ঘৰখনে যেনেকৈ আগবাঢ়ি আহিছোঁ সেইসকল মানুহক সহায় কৰিবলৈ। যদি আপোনালোকে পাৰে, যদি আপোনালোকৰ সামৰ্থ্য আছে, তেতিয়াহ'লে প্লিজ এওঁলোকক সহায় কৰক এইকেইদিন। কাৰণ এতিয়া লকডাউন আকৌ বঢ়াই দিব বুলি কৈছে। সেইসকল মানুহে নহ'লে কেনেকৈ চলিব? চৰকাৰে যদি দিয়েও নহয় কেইদিন খাব কওকচোন? কেইদিন খাব? যদি আমি মানুহক যদি সহায় নকৰোঁ কেনেকৈ হ'ব কওকচোন? এতিয়া মোৰ ঘৰৰ ওচৰতে দেখিছোঁ ONGCত কৰা আৰু বহুত ভাল ভাল চাকৰি কৰা, বিজনেছ কৰা মানুহ আছে, কিন্তু তেওঁলোকক মই একো আগবাঢ়ি গৈ সহায় কৰা দেখাই নাই। ক'ব নোৱাৰোঁ আৰু কি ক'ম। নিজৰ এখন অন্তৰ আছে, অন্তৰ আৰু মগজ আছে। যি মানুহে ঢুকি পায়, বুজি পায় আনক, নিশ্চয় তেওঁলোকে আগবাঢ়ি যাব। তো ঠিক আছে বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় নহয়, তেতিয়া কমেণ্ট ছেকশ্যনত ক'বলৈ নাপাহৰিব। আৰু যদি এতিয়ালৈকে আপোনালোকে মোক ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এতিয়াই, আৰু লগতে মোৰ ভিডিঅ'টো লাইক কৰি দিব। বিহু বুলি দিছো দেই, আমাৰ মা দৰমহা ফালৰ পৰা দেই। আমাৰ ইনকম নাই, আমি পঢ়িছোৱে। এতিয়া এইটো এটা ভাগ আছে আৰু ইমানখিনি ইয়াত এন্ধাৰৰ নিচিনা দেখিছো যে ৰ'দত দেখি পোৱা নাই। সেই গাইজ, এতিয়া মই মানে যিখিনি মানুহে বহুত কষ্টকে চলি আছিলে তেওঁলোকক মই বিচাৰি কেইজনমান মানে মানুহৰ সহায়ত গৈ পিনে তেওঁলোকক দি আহিলোঁ ঘৰে ঘৰে গৈ পিনে। মোৰ নিজৰ পইচা নহয়, মোৰ মাৰ পইচা হয়। কাৰণ মানে মই এতিয়া ষ্টুডেণ্ট হয় আৰু ইউটিউব চেনেলটো খুলিছোঁহে, কিন্তু মই কোনো এতিয়া ইউটিউবৰ পৰা পইচাও পোৱা নাই। সেইটো কাৰণে মানে মই ক'ৰ পৰা পইচা পাম বাৰু? সেইকাৰণে মাৰ পইচাই গৈ পিনে, ইমান বেয়া লাগিছে ন, ইমান কষ্টকে তেওঁলোকে চলিছে, তেওঁলোকক খাবলৈ মানে ধৰক নাই, মানে ভাত খাবলৈও নাই। এতিয়া চাউলখিনি চৰকাৰে ফ্ৰীকে পালে, বাকী যিবিলাক বাহিৰত পাইছে বুলি শুনিছোঁ নাজানো, কিন্তু আমাৰ এইফালে অসমত মানে ধৰক বেলেগত পাব পাৰে নাজানো, কিন্তু আমাৰ এইডোখৰ বহুত দুখীয়া মানুহ কেইঘৰমান আছে, কিন্তু তেওঁলোকে ফ্ৰী চাউলটো বাহিৰে একো বেলেগ এটা বস্তু পোৱা নাই। চৰকাৰৰ পৰা বেলেগ এটা সাহায্য তেওঁলোকে পোৱা নাই। তেওঁলোকক দেখিয়ে বেয়া লাগিছে। সেইটো কাৰণে আমাৰ ঘৰৰ মানুহে মানে সহ্য কৰিব নোৱাৰি দিলোগৈ। মানে আমি ভাইটিয়ে ক'লে যে শ্বুটটো কৰি দিওঁ, সেইকাৰণে আমি মাত্ৰ তেওঁলোকক মুখখন ব্লাৰ কৰি দিছোঁ। আমি নাই বিচৰা যে কাৰোবাক মানে এইটো কোনেও এনেকৈ নিবিচাৰিব ধৰকচোন, আপুনি বুজিছে নিশ্চয়। সেইকাৰণে মানে আমি মাত্ৰ যে আমি বস্তুটো দিছোঁ সেইটো দেখুৱাইছোঁ হয়, কিন্তু আমি মাত্ৰ সেই মানুহজনীক যে বস্তু দিছোঁ সেইটো দেখাইছোঁ, যাতে আমাক দেখি আপুনিও কৰক আৰু বেলেগো কৰক তেনেকৈ, যদি আপোনাৰ সামৰ্থ্য আছে ঠিক তেনেকৈ। কিন্তু আমি সেই মানুহগৰাকীক মানে ধৰক ভাইৰেল কৰিবলৈ নাই বিচৰা যে এই মানুহগৰাকী আমি দিছোঁ যে এনেকৈ, মানে কাকো মানে লাজ দিবলৈ, আত্মসন্মানত মানে লগাব নাই বিচৰা। সেইকাৰণে মানে তেওঁলোকক অন্তৰত কষ্ট দিব বিচৰা নাই কাৰণে আমি তেওঁলোকৰ মুখখনত ব্লাৰ কৰি দিছোঁ। আমি 10টা টোপোলা বনাইছিলোঁ, 10 ঘৰত দিলোঁ, কিন্তু কি হ'ল আমি মানে 3 ঘৰ 4 ঘৰ মানতে ভিডিঅ'টো কৰিলোঁ। মানে কাৰণ বাকী ঘৰত মানে মানুহকেইজনে বস্তুৱে ল'ব বিচৰা নাছিলে, আৰু আমিও নিজৰ বেয়া লাগিলে দিয়কচোন। সেইকাৰণে মাত্ৰ আমি 3 ঘৰ মানতে আনি শ্বুট এটা কৰিলোঁ আপোনালোকক দেখাবৰ কাৰণে। বাকী যিকেইঘৰত দিলোঁ না, আমি নিজেই কেমেৰা কৰা নাই। তেওঁলোকে কৈছে আমি নলওঁ, যে আপোনালোকে কেমেৰা কৰিব যেতিয়া আমি নলওঁ। আমি কৈছোঁ যে আমি কেমেৰাও নকৰোঁ, আপোনালোকে লওক, আপোনালোকৰ কষ্ট হৈছে লওক, আমি কেমেৰা নকৰোঁ, আপোনালোক চিন্তা কৰিব নালাগে। আমি নকৰিলোঁ। সেইকাৰণে খুব বেছি 3 ঘৰ নে 4 ঘৰত আমি ভিডিঅ'টো কৰিছোঁ। বাকী আপোনালোকক দেখাবৰ কাৰণেহে যে এনেকৈ আমি যি পাৰিছোঁ মানে মাৰ পইচাই কৰিছোঁ, সহায় কৰিছোঁ। যদি মানে আপোনালোকে পাৰে, আপোনালোকৰ সামৰ্থ্য অনুযায়ী আপোনালোকৰ ওচৰত থকা একেবাৰে চলিবলৈ দিগদাৰ হোৱা মানুহকেইঘৰক যদি পাৰে সহায় কৰক এইটো সময়ত। এতিয়া মানে চৰকাৰলৈ আশা কৰিব নোৱাৰি, যিহেতু মানে এখন বহুত ডাঙৰ কাণ্ট্ৰি হয় আমাৰ এখন ইণ্ডিয়াখন। সেইকাৰণে ধৰক আপোনালোকৰ যদি সামৰ্থ্য আছে, সেইকাৰণে আপোনালোকে নিজে সহায় কৰক। ধৰক আমি নিজৰ মানুহবোৰে যদি, আমি ওচৰৰ মানুহবোৰে যদি ইঘৰক সহায় নকৰোঁ কেনেকৈ হ'ব কওকচোন? এতিয়া মই সেই পালোঁ, মোৰ গাটো বেলেগ ধৰণেকৈ বেয়া লাগিছে, মানে ভাগৰ লগা আগতে লাগিছে। এতিয়া মুখ হাত ধুই আহিছোঁ, মই অলপ ৰেষ্ট কৰি লওঁ। ঠিক আছে তেতিয়াহ'লে আপোনালোকক আকৌ পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই।